লাষ্ট 10-15 ডেইজত আমি ডেংগি কেছেছ যিমান পাই আছোঁ সেই কেছেছৰ এগেইনষ্টে আমি যে ষ্ট্ৰেটেজি ল'ব লাগে হেল্থ ডিপাৰ্টমেণ্টৰ পৰা সেই ষ্ট্ৰেটেজি ফাইনেলাইজ কৰাৰ কাৰণে আমি আজি সকলোৱে ইয়াতে আছোঁ। এতিয়ালৈকে 300+ কেছেছ পজিটিভ পাইছোঁ, 3টা ডেথ পাইছোঁ। এইটো যোনটা এৰিয়াৰ পৰা কেছেছ আহিছে সেইটো আমি ইন ডিটেইল এতিয়া এনালাইচিছ কৰিছোঁ। 2টা ষ্ট্ৰেটেজি বনাইছোঁ, এটা কমিউনিটি লেভেল ষ্ট্ৰেটেজি আৰু এটা ক্লিনিকেল ষ্ট্ৰেটেজি। এই কমিউনিটি লেভেল ষ্ট্ৰেটেজি ফাইনেলাইজ কৰাৰ কাৰণে আমি গুৱাহাটীৰ পৰা আমাৰ NVBDCP টিম আৰু IDSP টিম আছে মোৰ লগত ইয়াতে। আৰু আমি এনেকুৱা প্লান কৰিছোঁ যে কালিৰ পৰা আমি ইণ্টেনচিভলি 2-3 দিনৰ কাৰণে আৰ্বান এৰিয়াছত যিমান ৱাৰ্ড 14 নম্বৰ ৱাৰ্ডছ আছে তাতে 9টা ইউনিট হিচাপে আমি ভাগ কৰিছোঁ আৰু তাতে 9টা টিম হেডেড বাই 1 মেজিষ্ট্ৰেট, 1 ডক্টৰ and having 10 to 13 numbers of ASHA, ANM or Anganwadi workers এনেকুৱা টিম বনাইছোঁ। ৰাফলি 1000 হাউচহোল্ডছ থেকেতে 2টা দিনত কভাৰ কৰিব লাগে ফিভাৰ ছাৰ্ভেইলেঞ্চ, ইণ্টেন্স ছাৰ্ভেইলেঞ্চ কৰাৰ কাৰণে। আমাৰ MMO ইউনিটছ আৰু RBSK ইউনিটছো তাৰ লগতে আমি লগাই দিম। প্ৰত্যেকটা ইউনিটৰ লগতে এটা মোবাইল ইউনিটো থাকিব চ' ডেট ইনষ্টেণ্টলি ব্লাড টেষ্ট কৰিব লাগে যদি ইনষ্টেণ্টলি কৰিব পাৰে বুলি। এইটো কমিউনিটি ষ্ট্ৰেটেজি হ'ল। ছেকেণ্ড ক্লিনিকেল ষ্ট্ৰেটেজি ফাইনেলাইজ কৰাৰ কাৰণে আমি গুৱাহাটী মেডিকেল কলেজৰ পৰা এটা এক্সপাৰ্ট টিম ইয়াতে আনিছোঁ আৰু আজি আমি প্ৰত্যেকটা বস্তু ডিছকাছ কৰিছোঁ যে ক্লিনিকেলি এটা পেচেণ্টক কেনেকৈ আমি এক্সেক্টলি বেষ্ট মেথড কি আছে আৰু লেটেষ্ট মেথড কি আছে এইটো ডিফু মেডিকেল কলেজৰ আৰু গুৱাহাটী মেডিকেল কলেজৰ টিম একেলগে বহি পেলাই ষ্ট্ৰেটেজি ফাইনেলাইজ কৰিছে আৰু বিভিন্ন এজেঞ্চিৰ পৰা যিমান গাইডলাইনছ আহিছে এই গোটেই গাইডলাইনছটো আজি আমি চাই পেলাই আমাৰ ডিফুৰ এতিয়া যে আউটব্ৰেক আছে এই আউটব্ৰেকৰ এগেইনষ্টে আমি কেনেকৈ কাম কৰিম এইটো আমি ইতিমধ্যে ফাইনেল কৰিছোঁ। মই কালি আকৌ ইভিনিং আমি বহি লওঁ, কালিৰ দিনৰ আপডেট কি আছে এইটো চাই ল'ম আৰু ডিফু মেডিকেল কলেজতো চাম কেনেকৈ কি পজিশ্যনত আছে পেচেণ্টছ বুলি। মই আশাবাদী যে আমি এই আউটব্ৰেক এতিয়া কণ্ট্ৰল কৰিব পাৰিম বুলি। যিমান ডিফুত যিমান পাব্লিক আছে সকলৰ কাৰণে মই অনুৰোধ এটা জনাই আছোঁ যে প্ৰথমতে আপুনি চ'ৰ্চ ৰিডাকশ্যন কৰিব লাগিব। নিজৰ ঘৰৰ ওচৰতে যে একচুৱেলি ডেংগি আমি কেনেকৈ কাম কৰিম এইটো আমি ইতিমধ্যে ফাইনেল কৰিছোঁ। মই কালি আকৌ ইভিনিং আমি বহি লওঁ, কালিৰ দিনৰ আপডেট কি আছে এইটো চাই ল'ম আৰু ডিফু মেডিকেল কলেজতো চাম কেনেকৈ কি পজিশ্যনত আছে পেচেণ্টছ বুলি। মই আশাবাদী যে আমি এই আউটব্ৰেক এতিয়া কণ্ট্ৰল কৰিব পাৰিম বুলি। যিমান ডিফুত যিমান পাব্লিক আছে সকলৰ কাৰণে মই অনুৰোধ এটা জনাই আছোঁ যে প্ৰথমতে আপুনি চ'ৰ্চ ৰিডাকশ্যন কৰিব লাগিব। নিজৰ ঘৰৰ ওচৰতে যে একচুৱেলি ডেংগি এটা কণ্ডিশ্যন আছে যে ইডিছ ইজিপ্টি বুলি এটা মস্কিটো স্প্ৰেড কৰা এটা ডিচিজ আছে। এইটোৰ বাইটিং টাইম ৰাতিপুৱা আছে আৰু ইভিনিং টাইমত ব্ৰিডিং টাইম আছে আৰু আপোনাৰ ঘৰৰ ওচৰত যিমান আপুনি জাবৰা পেলাই দিছে, কোকোনাট শ্বেল, ফ্লাৱাৰ পট, টায়াৰ এইবিলাকৰ ভিতৰতে যে পানী আছে সেই পানীতে সেই মস্কিটো ব্ৰিড কৰে। চ' ইমিডিয়েটলি আপুনি যদি সেই চ'ৰ্চ ৰিডাকশ্যন নিজৰ ঘৰৰ এৰাউণ্ড যিমান চ'ৰ্চ আছে এইটো যদি পানী যদি পেলাই দিয়ে আৰু সেই বস্তুবিলাক বটলবিলাক উল্টা কৰি দিয়ে যে আৰু পানী তাতে জমা নহয়, that will be the best treatment. আৰু এইটো জেনেৰেলি ইনকিউবেশ্যন পিৰিয়ড আপ টু 5 days আছে, একচুৱেলি 2 to 7 days আছে, এভাৰেজলি 5 days বুলি ক'ব পাৰোঁ। তাৰমানে এজনক জ্বৰ উঠাৰ আপ টু 5 to 7 daysলৈকে সি স্প্ৰেড কৰিব পাৰে বেলেগত। চ' দ্য মমেণ্ট জ্বৰ উঠে ইউ হেভ টু গেট ৰিপৰ্টেড, মেডিকেল চিষ্টেমত আহিব লাগিব। আৰু মহ আঁঠুৱা, দিছ ইজ মস্কিটো নেট আমি মেডিচিন কালি ইয়াতে কমিউনিটি লেভেল মস্কিটো নেট যিমান আছে এইটো মেডিচিন দি পেলাই আমি ইম্প্ৰেগনেট কৰি লওঁ আৰু আমি ৰিকুৱেষ্ট কৰি আছোঁ যে মহ আঁঠুৱা ইউজ কৰিব লাগে। এটলিষ্ট যিমান মানুহ যাৰ ঘৰত আছে ইমিডিয়েটলি ইউজ কৰিব লাগে
আৰু যদি কোনোবা এজনে ফিভাৰ সিম্পটমছ দেখাইছে লগে লগে মস্কিটো নেটৰ ভিতৰতে থাকিব লাগিব এণ্টায়াৰ ডে ফুল ডে এস্পেচিয়েলি ইন দ্য মৰ্নিং এণ্ড ইন দ্য ইভিনিং আৱাৰ্ছ আপুনি থাকিব লাগিব চ' দেট আপোনাৰ ঘৰৰ মানুহ আকৌ ইনফেক্ট নহয় এণ্ড ফৰ এনিথিং ইমিডিয়েটলি মানে মেডিকেল এটেনশ্যন আপুনি ল'ব লাগিব চ' বেচিকেলি আমি সকলোৱে একেলগে যদি কাম কৰে উই উইল বি এবল টু হেণ্ডেল ইট যিহেতু আমাৰ ওচৰৰ এটা মানে ষ্টেটতো আউটব্ৰেক এটা চলি আছে কাৰণে আমাৰ কাৰণে আৰু সেই চিটুৱেশ্যন অলপ গুৰুত্বপূৰ্ণ হৈ গ'ল এতিয়া চ' মই সকলোকে মানে অনুৰোধ জনাই আছোঁ যে আমাৰ ৰিচোৰ্চেছ মই গোটেইকেইটা আমি এতিয়া মোবিলাইজ কৰিছোঁ 108 কেছেছ হেভ বিন আইডেণ্টিফাইড ফ্ৰম বিগিনিং টিল নাও আজিৰ দিনত যিমান আছে দেট ৰিপৰ্ট ইজ য়েট টু কাম আজি যিমান এক্টিভ আছে এক্টিভ কেছেছ most of them are under observation but the thing to remember is that it could be that someone's having fever কোনোবা ফিভাৰ হ'ব পাৰে কিন্তু এতিয়ালৈকে চিষ্টেমত চাগে অহা নাই এনেকুৱা কেছেছবিলাক আমাৰ কাৰণে অলপ ক্ৰিটিকেল হ'ব তেখেতক আইচলেট কৰি তাৰমানে আইচলেট মিনিং তেখেতে বেলেগক এইটো নিদিয়াকৈ মস্কিটো নেটৰ ভিতৰত থাকিব লাগিব আৰু উই হেভ টু ৱাচ হাউ হি ইজ ইমিডিয়েটলি মেডিকেল এটেনশ্যন চিক কৰিব লাগিব হয় এতিয়া আমি এই ডিছকাশ্যনো কৰিছোঁ যে মেডিকেল কলেজ টাৰ্চাৰী ছেটআপ আছে প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী ছেটআপত যেতিয়া যায় তাতে কি হ'ব লাগে বুলি অভাৰ দ্য কাউণ্টাৰ যিমান মেডিচিনছ লৈ খাই আছে এইটো একদম বন্ধ কৰিব লাগিব বিকজ ব্লিডিঙৰ চান্সেছ বহুত বেছি হৈ যাব যদি অভাৰ দ্য কাউণ্টাৰ তাৰমানে ফাৰ্মাচীত গৈ পেলাই নিজে কিবা মেডিকেশ্যন যদি লয় এইবিলাক এছপিৰিন নিচিনা মেডিচিনছ যদি লয় দেন আকৌ ব্লিডিং যে হৈ আছে ডেংগুৰ লগতে ডেংগু হেমাৰাজিক ফিভাৰ এই হেমাৰাজ বা ব্লিডিং যে হৈ আছে তাক এইটো এক্সেলাৰেট কৰি দিব এছপিৰিন বা NSAIDs বুলি যে নন ষ্টেৰইডেল এণ্টি ইনফ্লেমেটৰী ড্ৰাগছ এইবিলাক যে পেইন কাম কৰাৰ কাৰণে যিমান অভাৰ দ্য কাউণ্টাৰ ড্ৰাগছ লৈ আছে এইবিলাক ভেৰি ভেৰি ডেঞ্জাৰাছ চ' আমি ড্ৰাগ ইনস্পেক্টৰকো এতিয়া কৈছোঁ যে হি শুড ইনষ্ট্ৰাক্ট দেট অভাৰ দ্য কাউণ্টাৰ মেডিচিনছ নল'ব এণ্ড দেট এইটো মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ ৰাইজসকলক আপুনি নিজৰ মতে বা ফাৰ্মাচীৰ পৰা যে অভাৰ দ্য কাউণ্টাৰ পাই আছে এইটো মতে আপুনি নকৰিব ডেফিনেটলি প্লিজ গ' টু এ ডক্টৰ এই ডক্টৰজনে যে কয় সেইটো আপুনি কৰিব লাগে উই আৰ দেয়াৰ টু ছাপৰ্ট মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় স্বাস্থ্য মন্ত্ৰী মহোদয় আমাক সেইটো ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন দি পঠাইছে যে যিকোনো ধৰণৰ সহায় দিফত কাৰণে লাগে এইটো আমি কৰাৰ কাৰণে আমি ৰেডি হ'ব লাগিব বুলি সেই এটা প্ৰিপেৰেডনেছৰ কাৰণে আমি এতিয়া আমি সক্ষম হৈছোঁ কাউন্সিলো আছে আৰু এডমিনিষ্ট্ৰেশ্যনৰো অফিচাৰ্ছ আছে সকলো আমি একেলগে মিলি পেলাই সেই চিটুৱেশ্যনটো অনাগত মে বি এ ফিউ ডেইজত আমি এইটো হেণ্ডেল কৰাৰ কাৰণে চেষ্টা কৰিম থেংক ইউ প্লেটলেটো আপোনাৰ হস্পিটেলত DMCHত আছে তো এভৰিথিং ইজ দেৰ আমি একেলগে এতিয়া কমিউনিটি পাৰ্ট যদি ৰাইজে আমাৰ লগত সহযোগ কৰি পেলাই ইমিডিয়েটলি এই কামবিলাক যদি কৰে আৰু আমাৰ টিমছ যেতিয়া কালি আহিব তেখেতৰ লগত সহযোগিতা ৰাখি আমি একেলগে কাম কৰি যদি কমিউনিটিৰ পৰা যিমান কেছেছ আহে সেইটো যদি কাম কৰে নিশ্চয় আমি বাকী চিটুৱেশ্যন আমি হেণ্ডেল কৰিব পাৰোঁ আৰু ওচৰৰ যিমান ICU থকা হস্পিটেল আছে এইবিলাকো আমি এক্টিভেট কৰিছোঁ যিহেতু ইন কেছ ইয়াতে 18 ICUs আছে ভেণ্টিলেটৰ থকা প্লাছ 51লৈকে এক্সটেণ্ড কৰিব পাৰে কিন্তু আৰু যদি লাগে এইটো কাৰণে আমি এৰেঞ্জমেণ্ট কৰিছোঁ কিন্তু মই আশা ৰাখি আছোঁ যে আমি সেই চিটুৱেশ্যনলৈ নাযাম বুলি কিন্তু ৱৰ্ষ্ট কেছ চিনাৰিঅ'ৰ কাৰণে আমি এতিয়া প্ৰিপেয়াৰ্ড আছোঁ আৰু বৰ্ডাৰৰ পৰাও যেতিয়া মানে ক্ৰছ কৰি ফিভাৰ যদি আছে দেন দেট পাৰ্চন বেটাৰ টু আইচলেট হিমছেল্ফ এতিয়া আৰু বাকীবিলাকক স্প্ৰেড নকৰাৰ কাৰণে টিমছ প্ৰত্যেকটা ৱাৰ্ডৰ কাৰণে আমি কালি ৰাতিপুৱা ওলাব মাইকিঙো আছে আৰু তাৰ লগতে চ'ৰ্চ ৰিডাকশ্যনৰ কাৰণে মিউনিচিপালিটিৰ যিমান ষ্টাফ আছে তেখেতে কৰিব বাট আচলতে বেলেগ এজন মানুহ আহি আপোনাৰ ঘৰৰ জাবৰটো এইটো কৰাৰকৈ নিজে যদি কৰে ভাল আছে বেচিকেলি মই যেনেকৈ কৈছোঁ যে দ্য source of mosquito is some water, fresh water collected in small quantity, bottle, tire, etc. এইবিলাকত পানী যেতিয়া আহে তেতিয়াহে ডেংগি কাৰণ ফিভাৰ হ'ব চ' যেতিয়ালৈকে বৰষুণ নিদিয়ে তেতিয়ালৈকে সেই চ'ৰ্চ নাথাকিব চ' ফাৰ্ষ্ট ৰেইনৰ পিছতে আমি ডেংগিৰ কাৰণে এক্টিভিটিছ ইউজুৱেলি ষ্টাৰ্ট কৰে
So that is the reason that initial number of days hote source reduction activities iman hua nai yate, but that is why ami etu intensively etia kori 3 days is only about that Dipur hai matra 3 days ni homogro Karbi Anglong no 3 deaths is the total number of dengue deaths, confirmed dengue deaths. কিন্তু ইতিমধ্যে বকাজানত এতিয়া 4টা ডেথ বুলি ৰিপৰ্ট এটা আহিছে। We will confirm that. Whether the cause of death is dengue or not, that we will confirm. সেই বস্তুটোৱে মানে বাইদেউ কেছ ইয়াতে আছে বেছি। কি কাৰণ ৰিপৰ্ট ইমান কম দিনৰ ভিতৰত এইটো বাঢ়ি গ'ল? So এইটো actually আছে 5 days of ভিতৰত ইনকিউবেশ্যন পিৰিয়ডত যেতিয়া এজন মানুহ আছে সেই সময়ত যদি মস্কিটো বাইট কৰে তেনেহ'লে স্প্ৰেড হ'বই। দ্যাট ইজ হোৱাট হেপেন। তাৰ মানে আই শুড সে দ্যাট ডিফু টাউনৰ ভিতৰতে যিমান ঘৰৰ ওচৰতে জবৰা পেলাই ৰাখিছে য'ত পানী জমা হৈছে তাৰ কাৰণে ডিফুতে ইমান সোনকালে হৈছে। চ' ইজি মেথড টু কণ্ট্ৰল ইট উইল বি চ'ৰ্চ ৰিডাকশ্যন। চ'ৰ্চ যদি নাই মস্কিটো ক'ৰ পৰা আহিব? চ' দেট ইজ দ্য ৰিজন। There is a mechanism of reporting of all fever cases in our system. There is a portal, amar eta portal ase IHIP boli. He portalot IDSP jogedi jote নহক fever cases ami jeneke JE AES or homayot ami jeneke kore jote নহক patient ei patient ami track koribo parim. হস্পিটেলত লৈ আনিব লাগিব আৰু বাকি প্ৰিকশ্যনছ জেনাৰেলি যেনেকৈ কৰে তেনেকৈ কৰিব লাগিব। থ্যাংক ইউ।